সো এয়া ৰংঘৰ আগত আমাৰ গোটেই বাইক কেইখন আমি ৰেডি হৈ গ'লো সো এতিয়া আমি যাম আৰু ৰংঘৰত মই বহুত দিন সোমোৱাও নাই আগতকৈ বহুতখিনি চেঞ্জ দেখিছোঁ মানে আগতে ধৰি লওক দেখিবলৈ পোৱা গৈছিলে ইয়াত পাৰ্ক চাৰ্ক কিবা কিবি ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ কিছুমান উদ্যানৰ ব্যৱস্থা কৰিছিলে মানে কিন্তু এতিয়া বস্তুখিনি আঁতৰাই দিলে কাৰণ কেলৈ আঁতৰাই দিলে এই ৰংঘৰ যিটো শ্ব'টো নাইকিয়া হৈ যায় আৰু খুব ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে আৰু এইফালেও আপোনাৰ ৰিন'ভেটৰ কাম চলি আছে ৰংঘৰত প্ৰায় ডন চালুৰ লগত 5-6 বছৰৰ পৰা চিনাকি কিন্তু লগ পালোঁ আৰু মই ভাল লাগিছে যে মই ধৰি লওক ডাইৰেক্ট মোৰ ওচৰলৈ আহিছে তাহাঁতি আৰু মই তেওঁলোকক শিৱৰ এখন দেখাইছোঁ মোৰ লগতে আছে অলপ ডেমেজ হ'ব ধৰিছে আৰু যিহেতু আৰু সকলোখিনি পূৰা ব্লগত ব্যস্ত হৈ আছে এইফালে এক্সপিৰিয়েঞ্চ কেনেকুৱা একদম নেক্সট লেভেল গাইছ বহুত ধুনীয়া লাগিছে আৰু ইয়াতে আছে আপোনালোকৰ জেগাত আমাৰ ইয়াতে নাই এইবিলাক আমি ইয়াতেও পঠাব লাগে নেকি আগৰ দিনৰ মানুহ আমাৰ ইয়াতে নাহে নেকি হিষ্টৰিকেল বস্তু কি আছে পিছে পৰে এদিন ভালকৈ ৰংঘৰত দেখাই দিম একদম চিনেমেটিক ভিডিঅ'ত এতিয়া বৰ বেছি মই ৰংঘৰৰ ক্লিপ নিদিওঁ কাৰণ দীঘলে যাব ভ্লগটো বহুতখিনি আছে বেকলে আৰু বেছি ফান আছে সেইকাৰণে ব'লক যাওঁ ইয়াৰ পৰা আৰু এতিয়া গৈ আছোঁ তলাতল ঘৰ চাগে নুসুমাম কাৰণ এওঁলোকে যাব চৰাইদেউ আৰু চৰাইদেউ গ'লে মানে চাগে দেৰি হৈ যাব এই মুখৰ আগত তলাতল ঘৰ নুসুমাওঁ বুলি ভাবিছিলোঁ যদিও দনে অকণমান মানে ৰিকুৱেষ্ট কৰিলে যে বেছি টাইম নকৰে আধা ঘণ্টাৰ ভিতৰত মানে কমপ্লিট কৰি দিব যিহেতু ইমান দূৰৰ পৰা আহিছে ভিডিঅ' এটা ধৰি লওক কৰি লৈ যাব পাৰিলে তাৰ মনটো ভাল লাগিব সেইকাৰণে ময়ো এতিয়া হেলমেট নকৰোঁ এনেকৈ থাকিম আৰু এইফালে টিকেট কৰি আছে আৰু এইফালে তলাতল ঘৰ দাদাসকল বহি আছে এইটো ছাতি আৰু এইজোপা গছ এইটো ফ্ল'ৰ আমি মানুহ চ' আমি সোমাই আহিলোঁ তলাতল ঘৰৰ ভিতৰলৈ আৰু মই হেলমেটটো মানে এইটো নুখুলিলোঁ একশ্যন কেমেৰাটো কাৰণ কেলৈ এইটো বাৰে বাৰে খুলিম আকৌ লগাম আকৌ খুলিম আকৌ লগাম চ' এনেকৈ আপোনালোকক ভিউখিনি দেখাম কাৰণ এনেকৈ বহুত ধুনীয়াকৈ ভিউখিনি পাব আৰু বহুত ষ্টেবলো হয় একো নিহিলে মই যিমান সিও হেলমেট নুখুলিলে মানে কষ্ট হয় ন আমাৰ এইটো ধৰি লওক বাৰে বাৰে খুলিব লাগে লগাই থাকিব লাগে তলাতল ঘৰ এতিয়া তলাতল ঘৰ অলপ ৰং চংবোৰ বেয়া হৈছে আগতকৈ ৰং চং এতিয়া কৰিব নেকি এইপিনে যা যোগাৰ কৰিছে এইফালে ৰং কৰি দিলে খুব ধুনীয়া লাগিব এই ওপৰত ডনলৈ গৈ আছে ব'লা চাপচুট পটককৈ দেখাই দিম ব'লা দৌৰিব লাগিব আকৌ মোৰ লগত চবেই ডন যিটো বস্তু দেখাবলৈ গৈ আছোঁ সেইটো বস্তু দৌৰিব লাগিব আকৌ দৌৰিব লাগিব চ' ইয়াৰ পৰা আমি নহয় তোমালোকে আগত যোৱা মই বেকত যাম একদম স্পীডত গৈ থাকা আগত যাবা এনেকৈ আৰু তুমি গৈয়ে থাকিবা এইটো শেষ নহয় মানে বহুত দূৰলৈকে আছে ইয়াত শেষ হৈ নাযায় আৰু আছে গো মজা লাগিব যোৱা আহা ৰাইট শেষ নাই যোৱা এইটো ভুল বলেই আছিলে ভুল বলে মাকচোন ভাগৰি গ'ল চ' এই ভাইটিৰ লগত ইমান দৌৰিলোঁ মই বেল চিষ্টম ভুলক খাই গ'ল এতিয়া গৈ আছোঁ ইয়াৰ পৰা ওলাই অলৰেডি বহুত টাইম হ'লেই মানে 3 বাজিলে আৰু ইয়াৰ পৰা চৰাইদেউ বাট নাই বুলি ক'লেও আধা ঘণ্টা 45 মিনিট কেনেকৈ কি হ'ব কৰিম নকৰিম সেইখিনি আগত গৈ ডিছকাছ কৰিব লাগিব ইয়াৰ পৰা ওলাই দিছোঁ এতিয়া আৰু মই এইটো নুখুলিলে ছেটআপটো ক'ব এনেকৈ বেয়া লাগিছে নেকি মোক আৰু বন্ধুসকল আমি ওলালোঁ দেই তাৰ পৰা তলাতল ঘৰৰ পৰা গম পাইছে মানে অকণমান খৰখেদা হৈছে বস্তুখিনি সোনকালে এওঁলোকক দেখাবলগীয়া হৈছে যিহেতু টাইমটো বহুত বেছি কম আৰু এওঁলোকে আজি ৰাতিকে ঘূৰি যাব মানে কি হ'ল আজি ৰাতিকে এওঁলোকে কাজিৰঙাৰ এখন গেষ্ট হাউচত বুকিং কৰি দিলে তো যাবতো লাগিব নহ'লে পইচাটো এনেকৈ গুচি যাব তাৰপিছত যাম আৰু চৰাইদেউ যদি মেনেজ হৈ যায় চৰাইদেউ যাম তেওঁলোকেতো কৈছে মানে ইচ্ছা কৰিছে যে চৰাইদেউৰ পৰা আহিমগৈ এপাক শিৱসাগৰ জয়দৌল চখ আৰু এইফালে ফটো লৈ আছে এইফালে হাঁহি আছে এইফালে বহি আছে কৈ দিয়া জয়দৌল ইয়াৰ পৰা দীঘলকে নমস্কাৰ চৰাইদেউ নে ডেষ্টিনেশ্যন
চৰাইদেউৰ পৰা 40 কিলোমিটাৰ মান হ'ব। শিৱসাগৰ নাজিৰা বান্ধৈ ঐ। চ' ফাইনেলি বন্ধুসকল এয়া নাজিৰা, আমি পালোঁ এতিয়া নাজিৰা। আৰু ইয়াৰ পৰাও প্ৰায় চৰাইদেউলৈ এতিয়া হ'ব 20 কিলোমিটাৰটো হৈ যাব, 20 কিলোমিটাৰ আৰামছে হৈ যাব। আৰু এতিয়া সূৰ্যটো অকণমান সোমাইছে, আন্ধাৰটো হৈ গৈছে, কোৱালিটিটো অলপ ফাটিব। মই যিহেতু কালি ব্লগটোত কৈছোঁ যে মানে মোৰ যিটো একশ্যন কেমেৰা লৈছোঁ সেইটো ৰাতিৰ মানে এইটো একচুৱেলি লাইট পাব লাগে, মানে যিমান লাইট পাব সিমানে মানে ৰেজলিউশ্যনটো ভাল দিয়ে। ল' লাইটত মানে অকণ ৰেজলিউশ্যনটো কম। চ' এখন নাজিৰা দলং আমাৰ মোৰ দেউতাৰ। চ' বেছি দেৰি ৰখিব নালাগে, আহিলে নালাগে 5 মিনিট। চ' আহি গ'ল 15 মিনিট ৰখাৰ পিছত এয়া ঝকঝক শিলিগুৰি। তাকো কণ্টেইনাৰ ট্ৰেইন। অ' দাদা পেট্ৰল পৰি আছোঁ, যাব দিয়ক দাদা, যাব দিয়ক। এইখন গেট। চ' ফাইনেলি বন্ধুসকল মোৰ GoPro চাৰ্জ খতম হ'ল। চ' ইয়াৰ পিছত মটৰ ব্লগিংটো দিব নোৱাৰিম। আৰু যিটো ফাইনেল ডেষ্টিনেশ্যন আছিলে আমাৰ, এই আন্ধাৰত পাইছোঁহি আমি। আৰু ইমানে ভাগ্য বেয়া, মানে আমি আহি পাইছোঁহি আৰু বন্ধ কৰি দিলে মৈদামকেইটা। চ' বেয়া লাগিছে এটা কাৰণে, তাহাঁতি ইমান দূৰৰ পৰা আহিলে, চাবলৈ পোৱা হ'লে এটলিষ্ট অকণমান সোমাবলৈ পোৱা হ'লে মানে ভাল লাগিলেহেঁতেন। আৰু আমাৰ গাতে দুখ, আমাৰ আজি ঘৰৰ পৰা ওলোৱাটো বহুত বেছি দেৰি হ'ল, কাৰণ আমাৰ যোৱা ৰাতি আমি কথা পাতোঁতে কিবা কৰোঁতে বহুত দেৰি হৈ গ'ল। চ' হোৱা দেৰি হ'ল, কাৰণে উঠা দেৰি হ'ল, ঘৰৰ পৰা ওলোৱা দেৰি হ'ল। চ' একো নাই, এটা এক্সপিৰিয়েঞ্চ হ'ল। আৰু মোৰ এনেকুৱা মানে বেলেগ হেৰি এটা হৈ গ'ল, এই চেইনডাল ছিগি গ'ল মানে। চ' মংগলদৈৰ পৰা ভাইটিহঁতে আহি গোটেইখিনি এনজয় কৰিলে, কিন্তু আফচোচ থাকিলে এইপিনে চাব নাপালে। হেৰি হ'ল আইপত, সেইকাৰণে আমি চাব নাপালোঁ। আৰু কেনেকুৱা লাগিলে সেইবোৰ মানে চৰাইদেউ মিউজিয়াম চাই কেনেকুৱা লাগিলে? এণ্ডিংটো অলপ বেয়া হৈ গ'ল। আহিও পাইছোঁ, চানলাইট গুচি গ'ল, গেট বন্ধ। আৰু এইফালে সেইটো কি আছিলে? কাৰেংঘৰটো মিছ কৰি দিলোঁ। কাৰেংঘৰ এতিয়া চাব নোৱাৰিম নেকি না? এনে চাই যাব পাৰিবা, লাইট চাইট দিয়া আছে, দিয়া থাকিব তাত, দিয়া থাকিব। এনে ওপৰৰ পৰা শ্ব' কৰাব পৰা যাব, পাৰিবা আৰামছে। যদি ওচৰতে। চ' বাকীখিনিতো গম পালে যে চৰাইদেউ মিউজিয়াম আমি চাব নোৱাৰিলোঁ। ত' ইয়াতে এতিয়া চাহ খাবলৈ লৈছোঁ, গোটেইখিনি চাহ তাহ খাই মেলি আমাৰ ঘৰলৈ যাম। এতিয়া ডিছকাছ কৰি আছে আজি ঘৰলৈ মানে পেক হ'ব নহয়। আৰু আজি প্লেনটো আছিলে কাজিৰঙালৈ গুচি যাব। ত' এতিয়া কি কৰে চাই লওঁ। বাকী একদম একেবাৰে ঘৰত লগ পাম, কাৰণ এতিয়া ব্লগ বনোৱা মানে মুডত নাই, কাৰণ একদম ঠাণ্ডাত অৱস্থা বেয়া হৈ গৈছে। আৰু মোৰতো একদম জেকেটৰ চেইনটেনো ছিগি গ'ল। ত' এতিয়া কেনেকৈ যাম কি কথা, কাৰণ ইয়াৰ পৰা মোৰ ঘৰলৈকে প্ৰায় 40-45 কিলোমিটাৰ। ত' ঠাণ্ডাটো লাগিব, আৰু মই আহিছোঁ অকলে। কোনোবা পিলিয়ন থকা হ'লে তেওঁ চলালেহেঁতেন ধৰি লওক। ত' একো নাই, ডাইৰেক্ট ঘৰত লগ পাম। চ' বন্ধুসকল আহি পালোহি ঘৰ চুকাফাৰ পৰা, আৰু ৰাস্তাত আমি কিবা কিবি খালোঁ। আৰু এইপিনে এতিয়া এওঁলোক যাবলৈ পৰা প্ৰিপেৰেশ্যন কৰি আছে। বেয়া লাগিছে। ল'ৱাৰ আছাম যাবা? ল'ৱাৰ আছাম পুৰা ঘূৰাম। না ল'ৱাৰ আছাম কি হ'ল? ল'ৱাৰ আছামটো মই এওঁলোকৰ যিটো ৰাইড মানে ল'ৱাৰ আছাম মানে ল'ৱাৰ আছাম ৰাইড এটা প্লেন কৰিছে, তাত মই জইন কৰিম। এওঁলোকতো নিশ্চয় জইন কৰিমেই। বাকী বহুত বেছি ভাল লাগিলে। আৰু এইফালে লকুদা লগ পাম। খুব কম সময়ৰ ভিতৰত আহি আছে ল'ৱাৰ আছাম আমি এক্সপ্ল'ৰ কৰি যাম। আকৌ নতুনকৈ এটা ৰাইড হ'ব, আহিবা। নিশ্চয় ভাল লাগিলে, ইমান কম সুবিধা আমাক ইমান ধুনীয়াকৈ হেৰি কৰি দিলে। এতিয়াতো কম হ'ল বাৰু, কিন্তু নেক্সট যেতিয়া ঘৰটো হৈ যাব তেতিয়া আৰু এইপিনে ভাস্কৰ ধৰি লওক কথাখিনি এতিয়া ফেমিলিটো ষ্টাৰ্ট হ'ল যেতিয়া মানে এইটো আৰু নমৰালৈকে থাকিব এইটো ফেমিলি। ভাল লাগিবই আৰু লাগিবই লাগে, একদম কিবা আপোন যেন লাগিছে। আৰু মানে এইবোৰ কথা এতিয়া নকবা, মানে কান্দি দিব লাগিব। ডন হালৰে ইয়াৰ পিছৰখিনি ডনৰ তাত চাব, ক'ত কেনেকে গ'ল, কেনেকে ঘৰলৈকে গ'ল, আৰু আশীৰ্বাদ কৰিব লাগে তাহাঁতি সোনকালে ভালকে ঘৰ চেফ মানে একদম চেফ পাইগে। চ' চাই থাকিব ব্লগবোৰ। আৰু মইতো ধৰি লওক এতিয়াতো ৰেগুলাৰ দি যাম ব্লগটো, প্ৰমিছ কৰিছে, চুক্তি কৰিছে যে অংকুৰ তুমি ব্লগ সপ্তাহত 2 বা 3টা দিবা। কাৰণ ইউটিউবত মানে ৰেগুলাৰিটিটো মেইনটেইন কৰিব লাগে। গম পাইছোঁ। চ' ব্লগটো সামৰি দিছোঁ, আকৌ লগ পাম। ঠিক আছে, লগ পাম বাৰু।
আৰু ইউ যাব আমাৰ ঘৰত ঐ নপঢ়িবা ইউ যাব বুলি আহিছো একেবাৰে আমাৰ ঘৰত ঠিক আছে বেয়া পাছে নাপাব আৰু পালোৱে বোলে কাকো বেয়া নাপালে ইয়াক বহুত বেছি বেয়া পালো চলো 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 মই অকণ আগবঢ়াই দিছোঁ বোলে যাব কেতিয়াবা মঙলদৈ গ'লে আমাৰ ফালে যাব লাগিব